ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। কীৰ্তিচন্দ্ৰ বৰবৰুৱা। মই মাজে মাজে অলপ অলপ পঢ়িম। গোটেই পাঠটো পঢ়িবলৈ হ'লে দীঘলীয়া হ'ব ভিডিঅ'টো, গতিকে তোমালোকে পাঠটো নিজে পঢ়ি ল'বা। কীৰ্তিচন্দ্ৰ বৰবৰুৱা অসমৰ ইতিহাসৰ এক জটিল আৰু আকৰ্ষণীয় চৰিত্ৰ। স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ পৰা স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বলৈকে এইজন ব্যক্তিয়ে বৰবৰুৱাৰ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। জীৱনৰ প্ৰথম ভাগত কীৰ্তিচন্দ্ৰৰ নাম আছিল গেন্ধেলা। তেওঁৰ পিতৃৰ নাম আছিল ৰূপচন্দ্ৰ বৰবৰুৱা। ৰূপচন্দ্ৰ বকতা নামে ঠাইৰ বিষয়া আছিল, সেইবাবে তেওঁক বকতীয়াল বৰবৰুৱা নামেৰেও জনা গৈছিল। আহোম যুগৰ ইতিহাসত কীৰ্তিচন্দ্ৰক কেইবাটাও দোষত দোষাৰোপ কৰা হয়। সেই সময়ৰ ৰাজনৈতিক অৱস্থা, সামাজিক অৱস্থাৰ কথা বিচাৰ বিশ্লেষণ কৰিহে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ব্যক্তিত্ব আৰু কাম কাজৰ সমালোচনা কৰা উচিত হ'ব। কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন ক্ষমতাপ্ৰিয় আৰু উচ্চাকাংক্ষী ব্যক্তি আছিল। ক্ষমতাপ্ৰিয় আৰু উচ্চাকাংক্ষী হোৱাটো দুখ হ'ব নোৱাৰে। অৱশ্যে ক্ষমতা আৰু উচ্চাকাংক্ষাই দেশৰ আৰু দহৰ ক্ষতি সাধন কৰিলেহে দুখনীয় কথা হয়। তোমালোকে আগৰ লেচনত পাইছা লালুকখোলা বৰফুকনৰ বিষয়ে, পাইছা দেবেৰা বৰবৰুৱাৰ বিষয়ে। এওঁলোক দুজন যে আহোমৰ ৰাজত্বকালৰ দুজন অতি ঘৃণনীয় ব্যক্তি। এই দুজনে যে আহোমৰ কিমান বদনাম আনি দিছিলে তোমালোকে পঢ়িবলৈ পাই বুজি পাইছা। গতিকে সেই দুজনৰ নিচিনা এজন কীৰ্তিচন্দ্ৰ বৰবৰুৱাও তেনেকুৱা এজন বিষয়া আছিলে। পিছত আৰু এজন আছে, সেইজনৰ বিষয়েও পঢ়িবলৈ পাবা। কীৰ্তিচন্দ্ৰ বৰবৰুৱা, তেওঁৰ দেউতাকৰ নাম আছিল ৰূপচন্দ্ৰ বৰবৰুৱা। তেওঁৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ, বৰ্তমান শিৱসাগৰ জিলা, তাৰ বকতা নামৰ ঠাইখিনিত। বকতাৰ মানুহ কাৰণে তেওঁক বকতীয়াল বৰবৰুৱা নামেও জনা গৈছিলে। তেওঁৰ যেতিয়া দেউতাক তেতিয়াই বৰবৰুৱা আছিলে, গতিকে বৰবৰুৱাৰ পুতেক হিচাপত কীৰ্তিচন্দ্ৰ বৰবৰুৱা নিজে এজন বৰ ক্ষমতাপ্ৰিয় আৰু উচ্চাকাংক্ষী ব্যক্তি আছিলে। উচ্চাকাংক্ষা থাকিব পাৰে মানুহৰ, কিন্তু উচ্চাকাংক্ষা থাকিলে যদি সেই উচ্চাকাংক্ষাই আন মানুহৰ বা দেশৰ কিবা অপকাৰ সাধন কৰে, সেইটো কিন্তু দুখনীয় কথা হ'ব। এই কীৰ্তিচন্দ্ৰৰ পিতৃ ৰূপচন্দ্ৰৰ পূৰ্বপুৰুষসকলে, আগৰ মানুহবিলাকে তাৰমানে বেজী সূতাৰ কাম কৰিছিলে। জলম গোঠা কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিলে। জলম গোঠা মানে কি জানানে? জলম মানে হ'ল তাঁতশালত যে কাপোৰবিলাক বয় ৰজাৰ কাৰণে বা আন কিছুমান ডা ডাঙৰীয়াৰ কাৰণে, চেলেং চাদৰ এনেকুৱা ধৰণৰ চাদৰবিলাক বয়, তাত দহি গাঠা কামটো যে আছে, সেই সাধাৰণ সূতাৰ সলনি তাত গুণা সূতা লগাই সৌন্দৰ্যটো বাঢ়িবৰ কাৰণে দহি গাঠিছিলে। আৰু কীৰ্তিচন্দ্ৰৰ পূৰ্বপুৰুষসকলে সেই কামটো কৰিছিলে। তেতিয়া দেউতাকৰ মৃত্যু হ'ল, স্বৰ্গদেউ শিৱসিংহই কীৰ্তিচন্দ্ৰক সেই পদত নিযুক্ত কৰে। কীৰ্তিচন্দ্ৰৰ নিচিনা এজন তলখাপৰ মানুহে, আহোমেই নহয় তেওঁলোকে, তেনেকুৱা মানুহক বৰবৰুৱা পদবী দিয়াত আন ডা ডাঙৰীয়াসকলে অলপ বেয়া পাইছিলে। তেওঁৰ সেই যোগ্যতা নাই বুলি তেওঁ সমালোচনা কৰি আছিলে। এজন ৰাজমন্ত্ৰী আছিলে নুমলী বৰগোহাঁই বুলি, তেওঁ এখন বুৰঞ্জী পুথি লিখিছিলে। চকৰি ফেটি সেই বুৰঞ্জীখনৰ নাম। চকৰি ফেটি বুৰঞ্জীখনত তেওঁ কীৰ্তিচন্দ্ৰক আচল আহোম নহয়, তেওঁ নকল আহোমহে বুলি অপমান দিছিলে, লগতে জলম বতা বুলিও কৈছিলে। গতিকে কীৰ্তিচন্দ্ৰৰ সেইখিনি মন বৰবৰুৱা হৈছিলে। গতিকে তেওঁক যেতিয়া এনেকুৱা অপমান কৰিছে, তেওঁ মনতে বহুত লাজ পাইছিলে আৰু অপমানৰ পুতক তুলিবলৈও মনে মনে ভাবি থৈছিলে। তেতিয়া কীৰ্তিচন্দ্ৰই আদেশ দিলে যে ৰাজ্যত যিমান বুৰঞ্জী পুথি লিখা হৈছে আটাইবিলাক সংগ্ৰহ কৰিব লাগে। তাত কাৰোবাৰ গৰি গোষ্ঠীৰ বিষয়ে বা ৰজাঘৰৰ প্ৰজাঘৰ যাৰ ঘৰে হওক, যদি বেয়া কথা লিখা আছে সেই বুৰঞ্জীবিলাকক যাতে জ্বলাই পেলোৱা হয়। তেনেকৈ পঢ়ি চাই তেওঁৰ বিষয়ে হওক বা স্বৰ্গদেউৰ বিষয়ে হওক বা আন কোনোবা ডা ডাঙৰীয়াৰ বিষয়ে হওক, ক'ৰবাত যদি কিবা বেয়া কথা বা ভুল কথা লিখা আছে চব জ্বলাই পেলালে। আৰু যিবিলাকত একো তেনেকুৱা বিশেষ কথা নাই, সেইবিলাকক আকৌ আগৰ লেখকক ঘূৰাই দিছিলে। ইফালে ৰাজেশ্বৰ সিংহৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া তেওঁৰ ভায়েক লক্ষ্মীসিংহৰ ৰাজপাটত বহে। কিন্তু তোমালোকে আগতে এবাৰ পাইছা যে আহোমৰ ৰজা হ'বলৈ হ'লে আহোমৰ সেই ব্যক্তিজন নিঘুণী হ'ব লাগিব, অৰ্থাৎ তেওঁৰ কোনো অংগত ঘূণ থাকিব নালাগিব বা কোনো অংগ খুট হ'ব নালাগিব। ভৰি হাত ঠিকে থাকিব লাগিব, দেখাটো ভাল হ'ব লাগিব। কিন্তু লক্ষ্মীসিংহৰ চেহেৰাই নাছিলে, তেওঁ শৌৰ্য বীৰ্য নাছিলে, চেহেৰা পাতিয়ে তেওঁ ৰজাৰ উপযুক্ত নাছিলেই। মুখতো আছিলে বসন্ত দেখাৰ দাগ কিছুমান।
গতিকে তেওঁ ৰজা হোৱাটো কোনেও বিচৰা নাছিলে, কিন্তু কীৰ্তিচন্দ্ৰইহে তেওঁক ৰজা পাতিলে। গতিকে যেতিয়া লক্ষ্মীসিংহ ৰজা হ'ল, সেইকাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ক্ষমতা আৰু প্ৰতিপত্তি আগতকৈ বহুত বৃদ্ধি পালে। গতিকে সেই বৃদ্ধি পোৱা প্ৰতিপত্তিখিনি তেওঁ সম্পূৰ্ণ প্ৰয়োগ কৰিবলৈ ধৰিলে। মোৱামৰীয়া মহন্তক অপমান। ইতিমধ্যে জলম্বতা নামেৰে নুমলী বৰগোহাঁয়ে কীৰ্তিচন্দ্ৰক অপমান কৰাৰ কথা আলোচনা কৰা হৈছেই। মোৱামৰীয়াসকলৰ গুৰু মোৱামৰীয়া মহন্তইও কীৰ্তিচন্দ্ৰৰ বংশ পৰিচয়ৰ বিষয়ে অপমানজনক কথা কোৱা বুলি কীৰ্তিচন্দ্ৰই জানিব পাৰিছিল। সেই মোৱামৰীয়া মহন্তৰ ওপৰত প্ৰতিশোধ লোৱাৰ এক ভাল সুযোগ কীৰ্তিচন্দ্ৰই লাভ কৰিলে। মোৱামৰীয়া নামৰ এটা জাতি আছিলে। সেই জাতিটোৰ তেওঁ গুৰুজন, তেওঁ মোৱামৰীয়া মহন্ত বুলি কয়। তেওঁ নহয়, গোটেই দেশতে বা গোটেই ৰাজ্যতে কীৰ্তিচন্দ্ৰৰ বিষয়ে সকলোৱে জানিছিলেই। গতিকে এইজন মহন্তজনেও তেওঁৰ বিষয়ে বেয়া বেয়া কথা বা অপমানজনক কথা কোৱা বুলি কীৰ্তিচন্দ্ৰই জানিব পাৰিছিলে। গতিকে এইজনৰ ওপৰতো প্ৰতিশোধ ল'ম বুলি কীৰ্তিচন্দ্ৰই মনে মনে ভাবি থৈছিলে আৰু পালেও সুযোগটো তেনেকৈ। এদিন কীৰ্তিচন্দ্ৰ আৰু লক্ষ্মীসিংহই নাৱেৰে ব্ৰহ্মপুত্ৰ নদীয়েদি ফুৰিবলৈ গৈছিলে। এনেকৈ আগতে ৰজাসকলে মাজে মাজে ফুৰিবলৈ যায়েই, এইটো নৌকা বিহাৰ বুলি কয়। অৰণ্যলৈ গৈ কেতিয়াবা চিকাৰ কৰিবলৈও যায়, মৃগয়া কৰিবলৈ যোৱা বুলি কয় সেইটো। তেনেকৈ নাৱেদি ফুৰিবলৈও যায়। এনেকৈ ফুৰিবলৈ গৈ এঠাইত ৰৈ থকা বুলি গম পাই মোৱামৰীয়া মহন্তই ৰজাক মাত দিবলৈ বুলি লগত কিছুমান বয় বস্তু লৈ আহিল। কিন্তু তেওঁ ৰজাকহে মাত দিলে। কীৰ্তিচন্দ্ৰকতো এনেও বেয়া পায়, গতিকে কীৰ্তিচন্দ্ৰৰ ফালে তেওঁ মূৰ তুলিও নাচালে। আৰু এই নোচোৱা কথাটোতে কীৰ্তিচন্দ্ৰই বহুত লাজ পালে। লাজ পাই তেওঁ বহুত বেয়া ভাষাৰে, অকথ্য ভাষাৰে গালি পাৰিলে। আৰু সেই গালি খাই মোৱামৰীয়া মহন্তৰ শিষ্যসকলে মনত বহুত দুখ পালে। তাৰপিছত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই আন এটা ঘটনা কৰিলে, সেইটো হ'ল নাহৰখুৰা শইকীয়া আৰু ৰাঘৱ মৰাণৰ প্ৰতি অপমান। আগতে আহোমৰ দিনত আহোমৰ তলতীয়া ৰজাসকলে বা প্ৰজাসকলে নতুবা আহোম ৰাজ্যৰ দাঁতিকাষৰীয়া জাতিবোৰে আহোমক কৰ কাটল বা উপঢৌকন উপহাৰ আদি দিয়াৰ নিয়ম আছিলে। আৰু সেই নিয়ম ৰক্ষা কৰিবলৈকে মৰাণ জাতিৰ দুজন নেতা আছিল, নাহৰখুৰা শইকীয়া আৰু ৰাঘৱ নেওগ। দুয়ে হাতী, মৌৰস, বাঁহ বেতৰ বয় বস্তু আদি কিছুমান বস্তু দিবলৈ ৰজাৰ ঘৰলৈ আহিছিলে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাইতো সুযোগ বিচাৰিয়ে থাকে মোৱামৰীয়া শিষ্যসকলক অপমান কৰিবৰ কাৰণে। গতিকে তেওঁ সুযোগটো পালে কেতিয়াও সুযোগটো এৰি নিদিয়ে। তেওঁলোকে ৰজাঘৰক দিবলৈ অনা বস্তুবিলাকত নানা ত্ৰুটি উলিয়াবলৈ ধৰে। আৰু ইয়াতে ক্ষান্ত নাথাকি নাহৰ আৰু ৰাঘৱৰ কাণো কাটি শাস্তি বিহিছিলে। ইফালে আগৰ পৰা মোৱামৰীয়া মহন্তক অপমান কৰি অহা কথা আছিলেই, আকৌ শিষ্যসকলকো এনেদৰে নিষ্ঠুৰ শাস্তি দিলে। ইয়াতকৈ আগতে বৰৰজা ফুলেশ্বৰীৰ দিনতো মোৱামৰীয়া মহন্তক ফুলেশ্বৰীয়ে নানা ধৰণৰ অপমান কৰিছিলে। এই পাঠটো ফুলেশ্বৰীৰ পিছৰ পাঠহে আচলতে, কিন্তু কিতাপত আগতে দিয়া আছে কাৰণে আগতে পঢ়াইছোঁ। গতিকে তোমালোকে বৰৰজা ফুলেশ্বৰীৰ কথাটো পিছত পঢ়িবলৈ পাবা। তাৰপিছত তেনেকৈ বহু দিনৰ পৰা এনেকৈ অপমান পাই অহা কথাবিলাক মনৰ মাজত সাঁচি সামৰি থৈ দিছিলে মোৱামৰীয়া মহন্ত আৰু তেওঁলোকৰ শিষ্যসকলে সাঁচি থৈ দিছিলে। এদিন তেওঁলোকে ৰজাঘৰৰ এই কাম কাজবিলাক ভাল নাপাই তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিম বুলি সংকল্প গ্ৰহণ কৰিলে। তেনেকৈ সৈন্য সামন্ত অস্ত্ৰ শস্ত্ৰৰ প্ৰস্তুতিও চলালে। মোৱামৰীয়া মহন্তৰ পুতেক বাঙন, নাহৰখুৰা শইকীয়া আৰু ৰাঘৱ মৰাণে নেতৃত্ব দিলে। তাৰপৰা তেওঁলোকে নামৰূপ অঞ্চলৰ পৰা আহোম ৰাজধানী ৰংপুৰ অভিমুখে আগবাঢ়ি আহিল। তেনেকৈ আহোম ৰাজত্বকালত ৰজাৰ বিৰুদ্ধে প্ৰজাই কৰা, এইটো প্ৰজা, মোৱামৰীয়া কোনো ৰাজ্য নহয়, তেওঁলোক আমাৰ আহোম ৰাজ্যখনত প্ৰজাহে আছিলে তেওঁ। গতিকে আহোম ৰাজ্যত ৰজাৰ বিৰুদ্ধে প্ৰজাই কৰা প্ৰথমটো বিদ্ৰোহ আছিলে এইটো। সেই বিদ্ৰোহটো অসমৰ ইতিহাসত মোৱামৰীয়া বিদ্ৰোহ নামেৰে জনা যায়। বিদ্ৰোহৰ পৰিণতি কি হ'ল তাৰপৰা চাবা। স্বৰ্গদেউ লক্ষ্মীসিংহই মোৱামৰীয়াসকলৰ এই আগমনটো ৰোধ কৰিবৰ কাৰণে প্ৰস্তুতি চলালে। ঘনশ্যাম নামৰ এজন মানুহক বুঢ়াগোহাঁই পাতি মোৱামৰীয়াসকলক বাধা দিবৰ কাৰণে চেষ্টা কৰিলে। যুদ্ধ হ'ল দুয়োৰ মাজত, মোৱামৰীয়া জাতিৰ মাজত আৰু ৰজাঘৰৰ মাজত যুদ্ধ হ'ল। এই যুদ্ধত ৰজাঘৰীয়া সৈন্যবাহিনী পৰাস্ত হ'ল।
প্ৰজাৰ শক্তিটো বহুত বেছি আছিলে, ৰজাঘৰৰ শক্তি কম আছিলে আৰু ৰজাঘৰে ভালকৈ সাজু হ'বলৈকে নাপালে। গতিকে ৰজাঘৰীয়া হাৰিলে আৰু মোৱামৰীয়া বাহিনীয়ে স্বৰ্গদেউ লক্ষ্মীসিংহক জয়দৌলত বন্দী কৰি ৰাখি থ'লে। বিদ্ৰোহীসকলেও সময় নষ্ট নকৰি তেওঁলোকক ইমান দিনে যে অপমান কৰি আহিছিলে, সেইকাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱাক লগে লগে মৃত্যুদণ্ড দিলে। মোৱামৰীয়া বিদ্ৰোহীসকলে নাহৰখুৰা শইকীয়াৰ পুত্ৰ ৰমাকান্তক ৰজা পাতিলে আৰু ৰাঘৱ মৰাণে বৰবৰুৱা পদবী লৈ ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নীক কুৰংগ নয়নীক নিজৰ পত্নী কৰি ল'লে আৰু এনেকৈ তেওঁলোকে উজনি অংশত মোৱামৰীয়াসকলৰ শাসন চলিবলৈ ধৰে। মোৱামৰীয়া বিদ্ৰোহৰ এইটো দীঘলীয়া কাহিনী এটা আছে। এইটো তোমালোকে পিছত যেতিয়া বুৰঞ্জী পঢ়িবলৈ ল'বা কলেজত, তেতিয়া পঢ়িবলৈ পাবা। গতিকে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এইটো বিদ্ৰোহৰ বেছিকৈ শলিতাডাল জ্বলাই দিছিলে। আগৰ পৰা হৈয়ে আছিলে, বিদ্ৰোহটো পুঞ্জীভূত হৈ আছিলে। যেতিয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দিনত দপকৈ জ্বলি উঠা জুইকুৰা নিচিনাকৈ বিদ্ৰোহটো সৃষ্টি হৈ গৈছিলে। যদিও কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কিছুমান দায়িত্ব ভালকৈ পালন কৰিছিলে, তথাপিতো তেওঁ নিজৰ কিছুমান ভুলৰ কাৰণে বা তেওঁৰ ক্ষমতাৰ বেছি লোভৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছিলে। পাঠটো তোমালোকে ভালকৈ পঢ়ি ল'বা এবাৰ, পঢ়িলে বুজি পাবা। বুজি পোৱাৰ পিছত তোমালোকে এই সৰু সৰু চুটি চুটি প্ৰশ্নবিলাক কৰিবা। মই দীঘল প্ৰশ্নকেইটা কৰি দিম বাৰু, হ'ব।